हेलो बंधुসকল আজি আমি যাব ওলাইছো গুৱাহাটী সো আপোনালোকে চাই থাকক আমি গুৱাহাটী ক'ত যাও কি কৰো আৰু গুটেখিনি আপোনালোকক দেখুৱাম আমি একচুয়ালি ইয়াৰ পৰা ডাইৰেক্ট চিৰিয়াখানা যাম তাৰ পৰা আমি কিমানখিনি ঘূৰিব পাৰো চাও সো আপোনালোকক দেখুৱাম ভিডিওটো হেকলৈকে চাই থাকক Alright. Nice. Hey, left side itu view. View tu sudah kena. Dawar masa lagi sih. আৰু গুটে কুবা সোমাইছে অলপ চাহ খাবলৈ গুটেকিটা বহি পেলা চাহৰ ইন্তেজাৰত আছে এখন দোকানতে বনাব দিয়া হৈছে আৰু পুৰাবনত খাতৰা টাৰ্নিং সব এটা গাড়ী দুটা টাৰ্নিং একা কৰি আছে টাৰ্নিংত একদম পুৰা সব হৈ দি আছে মানে ও কি টাৰ্নিং একদম We don't wanna play, we don't wanna play. Used to get by doing it for the main. I went like to bend come my way. Shut down the system, make them all bad. Shut down the system, follow me, follow me. Finally আমি চিৰিয়াখানা আহি পাই গলো এইটো সব চিৰিয়াখানা গেটখন দেখিছে নহয় গুটেখন আপোনালোকক ভালকে দেখুৱাই আছো চাব এইখন সব গেটখন কিমান ধুনীয়া এই গুটে প্লেসখিনি দেখুৱাম চাব এই সব ভিতৰৰ প্লেসটো আমি এতিয়া এন্ট্ৰি কৰিছো এতিয়া টিকেট কাটিম আমি এইয়া সব দূৰত অকমান আগত সব মানুহবিলাক কেনেকৈ লাইন হৈ আছে সব এয়া টিকেট কাটিব সোমাইছে বলক আমিও টিকেট কাটিম আমাৰ টিকেট কাটিবৰ কাৰণে খাৰা হৈ গ'ল লাইন ধৰি আছে টিকেট কাটিব টিকেটটো কাটা হ'লে আমি ভিতৰলৈ প্ৰৱেশ কৰিম ভিডিওটো সম্পূৰ্ণ চাই থাকক গুটেখিনি দেখুৱাম ফাইনেলি আমি ভিতৰত সোমাই গ'লো এতিয়া জোৰ আৰু এইখন চাগ এইটো হৈছে মেপখন মানে মেপটোতে আপোনাৰ এই মেপৰ দ্বাৰা মানে ক'ত কি আছে নাই মানে সব ইয়াৰ দ্বাৰাই গম পাব পাৰি এনেকৈ যাব পাৰি বাঘটো ক'ত ৰাখা আছে ভালুক ক'ত আছে সিংহ ক'ত আছে গোটেইটো আছে মানে ইয়াত এয়া ইয়াতে প্ৰথম ষ্টাৰ্টিং হ'ব ইয়াত বান্দৰ খোপা আছে না বান্দৰ আছে বান্দৰ খোপা সব এতিয়া গছে গছে উঠি সব লুকাই আছে শব্দটো শুনা গৈ আছে কিন্তু এটাও ওলোৱা নাই নহয় এইটো চাগ অকমানকৈ ওলাইছে কলগছৰ মাজত কলা হৈ পেলাই আছে কিন্তু দেখাই যোৱা নাই নহয় ভালকৈ সেইকেইটা চিঞৰি আছে পুৰা তাহাঁতৰ মাত শুনা গৈ আছে ফাইনেলি এটা দেখা পাই গ'লো এইটো চাক কেনেকৈ আছে চাই আছে আমাৰ ফালে ভাল লাগিছে দেই চাই বৰ ধুনীয়া একদম মৰম লগা এতিয়া 2 নম্বৰটো চাব গৈ আছোঁ ক'ত কি আছে আৰু অকণ চাওঁ এই খোপা তামাম চিঞৰি আছে তাত কিন্তু এটাহে দেখা পালোঁ বাকীকেইটা দেখাই নাপালোঁ তো দেখা পালোঁ জিৰাফটো চাক কি মস্ত ডাঙৰ জিৰাফ কিমান ওখ চাক জিৰাফটো জুম কৰি দিছোঁ চাক কিমান ওখ জিৰাফটো এইটো জিৰাফ ওপৰলৈ গৈ আছোঁ আৰু কি আছে চাওঁ লিখি দিছে জীৱ জন্তুক খোৱা বস্তু নিদিয়ে যেন মানে ইয়াত জীৱ জন্তুক খোৱা বস্তু দিয়া মানা ইয়াতো এখন চাইনবোৰ্ড আছে ইয়াত মানে আপোনাৰ চৰাই চিৰিকটিবিলাক ৰাখা আছে সব পক্ষী বুম ডাঙৰ পিঞ্জিৰা এটা বনাই দিছে তাতে সব মানে আছে এইটো এটা চৰাই চাক কি চৰাইটো নাজানো কিন্তু আনকমন চৰাইটো উটগিটা চাক সিহঁতৰ কেনেকুৱা আৰু এটা চৰাই এইটো চাক কিমান ধুনীয়া এইবিলাক আমাৰ ইয়াত পোৱা নাযায় বাহিৰৰ একচুৱেলি ইয়াত নামটোও লিখা নাই সো বিশেষকৈ মানে ক'ব নোৱাৰিম কি চৰাই এইটো এক লগত দুজনী ৰখা আছে আৰু এজনী এইটো কিবা দানা দিছে আহাৰ দিছে এটা খাইও আছে
বম ধুনীয়া লাগে চৰাইটো দেখাত আনকমন গোটেই চৰাইটো চাওক এইটো চাওক ময়ূৰ চৰাই তিনিটা আছে মতা মাইকী এটা পোৱালি ভাল লাগিছে নাই মতা এটা আছেও বাৰু হয় মতা এটা আছে মাইকী দুটা আছে মানে বাই ওৱান গেট ওৱান ফ্ৰী ইয়াত ভাল লাগিছে দেখাত ময়ূৰ এইটো চাওক শগুন দুটা শগুন এইটো কলা শগুন আৰু এটা বস্তু দেখুৱাইছোঁ আপোনালোকক শগুন কিন্তু আপোনালোকে এইটো কিছুমানে দেখিছে কিন্তু কিছুমানে নেদেখা শগুন এটা দেখুৱাম এইটো চাওক দুজনী আছে এই দুটা বগা শগুন কলা শগুনটো সেইটো বাৰু দেখিছে কিছুমানে আজিকালি ল'ৰা ছোৱালীয়ে বাৰু দেখা নাপায় আগৰ মানুহবোৰে দেখিছে কিন্তু বগা শগুনটো একচুৱেলি আমিও দেখা নাছিলোঁ এইবাৰে ফাৰ্ষ্ট দেখিছোঁ এইটো বগা শগুন চাওক কেনেকুৱা এইটো চাওক ফেঁচা কম ডাঙৰ ফেঁচা নে এইটো বম ডাঙৰ ফেঁচা বম ডাঙৰ মানে কৈছোঁ কি আৰু লাইফত ফাৰ্ষ্ট দেখিছোঁ ইমান ডাঙৰ ফেঁচা সৰু সৰু দেখিছোঁ কিন্তু ইমান ডাঙৰ দেখা নাই এই দুটা চাওক কি মৰম লাগিছে চৰাই দুটা ইয়াত বহুত প্ৰজাতিৰ চৰাই আছে একলগতে ইয়াত আপোনাৰ বহুত প্ৰজাতিৰ চৰাই আছে এটা আছে লাভ বাৰ্ড এটা আছে ককাটিয়েল আৰু এটা বাজৰিগড় এয়া চাওক বহুত প্ৰজাতি কি ধুনীয়াকৈ টেকেলিটো ফুটা কৰি ইহঁতক দানা দিছে ইয়াত খাবলৈ দেখিছেনে কিমান ধুনীয়াকৈ আপোনালোকেও ঘৰত পুহিলে এনেকৈ দিব পাৰে এইকেইটা চাওক পাহাৰীয়া মইনা চৰাই মইনা শালিকা মানে আমাৰ ইয়াত যেনেকৈ কয় মইনা শালিকা এইটো পাহাৰীয়া মইনা শালিকা হয় চাওক কিমান ধুনীয়া তিনিটা আছে পাহাৰীয়া মইনা আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক কাছ তিনিটা দেখুৱাম বম ডাঙৰ ডাঙৰ এই কাছ তিনিটা চাওক কিমান ডাঙৰ ডাঙৰ বম ডাঙৰ ডাঙৰ কাছ দেখিছে বম ডাঙৰ আৰু এটা চৰাই এইটো একচুৱেলি মই ফাৰ্ষ্ট দেখিছোঁ এইটো নাম হৈছে আপোনাৰ ঢেকঢেকী চৰাই কিমান ডাঙৰ তাৰ উটকিখন চাওক কেনেকুৱা বম ডাঙৰ চৰাই মেকুৰীটো চবেই বহুত দেখিছে এইটো মেকুৰী চাওক বন মেকুৰী এইটো বম ডাঙৰ মেকুৰীটো মই জুম কৰি আছোঁ কিন্তু পিঞ্জিৰাৰ ভিতৰত চব ভালকৈ নুঠে জুম কৰিছোঁ চাওক কিমান ডাঙৰ মেকুৰী আমি গৈ আছোঁ বাঘ চাবলৈ বাঘ সিংহ টাইগাৰ লায়ন বলক 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 এয়া এতিয়া এইটো ৰাস্তাতে গৈ পেলাই পাম ভালুক আছে সিংহ আছে ঢেকীয়াপতীয়া বাঘ আছে ফাইনেলি টাইগাৰৰ ওচৰত আহি পালোঁ লাগিছে কিন্তু গোটেইখন ঘূৰি আছোঁ খালি ফটোতহে দেখা পাই আছোঁ টাইগাৰটো টাইগাৰ লায়ন চব ফটোতহে দেখি আছোঁ এতিয়ালৈকে ৰিয়েলত নিজেই দেখা নাই আপোনালোকক কি দেখুৱাম এয়া ফাইনেলি পাই গ'লোহি আহি টাইগাৰ চাওক ফাইনেলি টাইগাৰ দুটা চাই লওক এইটো এটা এয়া আৰু এটা এইটো বহুত কষ্টৰ মূৰত বিচাৰি ইহঁতক পাইছোঁহি আহি চাওক ভোজন হৈ যায় এই বা মস্ত চব শুই আছে বহুত আঁতৰে যে চ' ইমান স্পষ্ট ক্লিয়াৰ দেখাব পৰা নাই আৰু এটা জন্তু দেখা পালোঁ চ' এইটো কি হয় মই চিনি পোৱা নাই আৰু ইয়াত একচুৱেলি চাইনবৰ্ডো লগোৱা নাইকিয়া চ' আপোনালোকে চাবচোন জন্তুটো কোনোবাই চিনি পায় নেকি যদি চিনি পায় কমেণ্ট বক্সত জনাই দিবচোন কি জন্তু বাৰু কিমান ধুনীয়াকৈ এটা বহি আছে এটা খাৰা হৈ আছে চ' জনাব কি হয় এতিয়া আমাৰ বাঘ চাই হৈ গ'ল এতিয়া চাওঁ পিছলৈ গৈ আৰু কি দেখা পাওঁ পাই গ'লোঁ এইটো চাওক হিমালয় কলা ভালুক এইটো চাওক ভালুকটোৰ ভিতৰত এইটো চাওক দেখা পাইছেনে জুম কৰি দিছোঁ মই একদম আন্ধাৰে মুন্ধাৰে আছে সেইটো হিমালয় কলা ভালুক এই দুটা ভালুক চাওক কি ধুনীয়াকৈ দুটা বহি কিবা খাই আছে সিহঁতক কিবা খাব দিছে সিহঁতে খাই আছে এই দুটা চাওক মই অলপ জুম কৰি দিওঁ স্পষ্টকৈ আপোনালোকে দেখা পায় যাতে এই দুটা ভালুক চাওক কিবা খাই আছে এইটো চাওক নিগনি পহু এইটো নিগনি পহু সেয়া এইবাৰ আহি দেখা পাই গ'লোঁ লায়ন এইটো চাওক লায়নটো কেনেকৈ বহি আছে আৰু এটা সেইটো লগতে শুই আছে বহুত দূৰত আছেতো চ' জুম কৰি দেখুৱাবলগীয়া হৈছে সেইটো কাৰণে ইমান এটা ক্লিয়াৰ অহা নাই বহুত আঁতৰত আছে এইটো চাওক কি ধুনীয়া দুটা এটা বহি আছে এটা শুই আছে কিমান হৰিণা আছে সেইফাললৈ খোপাও আছে এটা জাক আছে ই আছে মই সেইটো দূৰতো আপোনালোকক জুম কৰি দেখুৱাই আছোঁ চ' এইটো একচুৱেলি চাওক ইয়াত কিমান হৰিণা আছে চব হৰিণা আৰু এয়া চাওক এইটো এটা খাৰা হৈ আছে
আৰু এইকেইটা চাক, এইকেইটা কিবা খাই আছে। একচুৱেলি আমাক দেখি আমাৰ ওচৰত আহিছে। চ' তাঁৰৰ বেৰৰ ওপৰ দি কৰিবলগীয়া হৈছে। চাক এয়া তাঁৰৰ বেৰ লগোৱা আছে না, চব ওপৰ দি হাত সোমোৱাই কৰিছোঁ আৰু ৰিক্সত। চাক সেই দুটা চাক নল গাহৰি বহুত দূৰত আছে আৰু মানে ৰ'দৰ পোহৰটো পৰি আছেতো, চ' মানে ভালকৈ উঠাব পৰা নাই। দুটা শুই আছে গছ এজোপাৰ তলত, বহুত দূৰত আছে। আমি এতিয়া ওচৰতো যাব নোৱাৰোঁ। তো নল গাহৰি কেনেকুৱা চাক। এইটো চাক মেইন মালা এটা পালোঁ। মালা এইটো হৈছে উট পক্ষী। ওপৰত উঠাই দৌৰাই দিম। কিমান প্ৰকাণ্ড উট পক্ষী। একচুৱেলি মই ইয়াৰ পিঠিত উঠি পেলাই কিন্তু গোটেই চিৰিয়াখানাখন ঘূৰিবও পৰা যাব। এই কিবা খাই আছে চাক। পিঞ্জিৰাৰ ভিতৰত আকৌ হাতটো সোমাব ভয়ো লাগে নহয়, পটককৈ হাতে চাতে টানি দিয়ে বুলি। ই কিন্তু বুম ডাঙৰ প্ৰকাণ্ড কণী পাৰে জানেনে। আৰু ইয়াৰ কণীটোৰ ৱেইট হৈ গৈ মিনিমাম 1.5 কেজি। একচুৱেলি এই চৰাইটোৱে কিন্তু উৰিব নোৱাৰে, সি জাষ্ট দৌৰিব পাৰে। সি বহুত বেগী, মানে বহুত স্পীডত ইয়াতে দৌৰিব পাৰে। আৰু গৈ আছোঁ আৰু ক'ত কি পাওঁ এইবাৰ। আৰু এটা কিবা দেখা যেন লাগিছে, বলকচোন গৈ চাওঁ তাত কি ওলায়। আৰু এটা নতুন প্ৰজাতিৰ চৰাই দেখা পাইছোঁ, এইটো দেখুৱাই আছোঁ চাক। ইমু চৰাই চাক, ইমু চৰাই। ইমু কেনেকৈ ই বহি আছে, ইমু চৰাই মই জানো। দুটা ঘৰিয়াল আৰু এটা এইটো অকণমানি কাছ পোৱালি। এইটো ঘৰিয়াল দুটা ওপৰতে উঠি আছে চাক, পানীৰ পৰা ওপৰত উঠি আছে। এইটো এটা গেট পাইছোঁ, ইয়াতে লিখি থৈছে প্ৰকৃতিক শিক্ষণ কেন্দ্ৰ। চ' গেটটো দেখুৱালোঁ, এইটো কোনো যোৱা নাই। চ' গেট তলা মাৰা, সেইটো কাৰণে আমিও সোমোৱা নাই। গেটটোৱে জাষ্ট দেখিলোঁ, সেইটো কাৰণে আপোনালোককো দেখুৱালোঁ। আৰু এইকেইটা চাক গড়, ৰাইনো। এইটো এই তিনিটা একচুৱেলি এশিঙীয়া গড়। অসমৰ এইটোৱে বিখ্যাত। আৰু অসমৰ বিখ্যাত এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত বুলি যিটো কোৱা হয়, সেইটো আপোনাৰ এয়া এশিঙীয়া গড়। এইটো চিৰিয়াখানাতে আছে আৰু একমাত্ৰ আৰু এজেগাতে পোৱা যায়, সেইটো হৈছে কাজিৰঙা। চাক তিনিটা গড় কিমান ডাঙৰ ডাঙৰ ৰাইনো। আপোনালোকক আৰু এটা কথা কৈ দিওঁ, কোনোবা যদি নাহা মানুহ আছে ইয়াত, যদি কেনেবাকৈ আহিব বিচাৰে আপোনালোকে আহক। বহুত ধুনীয়া জেগা, চায়ো ভাল পাব। আপোনাৰ টিকেটো বেছি টকা নহয়। আৰু আপোনালোকে আহিলে খালি শুকুৰবাৰে নাহিব, কাৰণ শুকুৰবাৰে ইয়াত বন্ধ থাকে। কাৰণ কিছুমান নজনা মানুহো থাকিব পাৰে, পটককৈ শুকুৰবাৰে আহি যাব। কিন্তু আহি আপোনালোকে শুকুৰবাৰে নাপাব, শুকুৰবাৰে বন্ধ থাকে। ইয়াত চব সাপ আছে, বহুত প্ৰজাতিৰ সাপ আছে, বহুত ধৰণৰ সাপ আছে। গোটেইখিনি চাওকচোন কি কি সাপ আছে চাওক। ইয়াত আছে আপোনাৰ এটা চকৰি ফেটি সাপ। এইটো চাওক, চকুকেইটা দেখা পাইছেনে, চকৰি ফেটি। এইটো চাওক অজগৰ সাপ, এই ওপৰত উঠি আছে। একচুৱেলি মানে ইয়াত গিলাচখন খোলা, যিটো দেখিছে এইটো কাৰণে মানে আপোনাৰ কেমেৰাত ভিডিঅ'টো ভালকৈ উঠা নাই। এই কলা হৈ পেলাই যিটো আছে ওপৰত, সেইটোৱে অজগৰ সাপ, কিন্তু একচুৱেলি ভালকৈ উঠা নাই সাপকেইটা। ইয়াত আছে আপোনাৰ চকৰি ফেটি, এইটো চাওক, এইটোও আপোনাৰ সেই ওপৰতে উঠি আছে, ব্লেক হৈ পেলাই আছে। কিন্তু একচুৱেলি ইয়াক গিলাচখনৰ কাৰণে ভালকৈ দেখাই পোৱা নাযায়। তেতিয়াও দেখাব চেষ্টা কৰিছোঁ, যদি আপোনালোকে দেখা পায়। ব্লেক হৈ পেলাই যিখিনি দেখা গৈছে এইখিনিতে। এইটো সেউজীয়া মেকুৰী সাপ, ফটোকপি চাই লওক, ৰিয়েলতটো ইমান ভালকৈ দেখাই নাপাব এইটো। আৰু আপোনাৰ এই গছজোপাত আছে চাওক, মই জুম কৰিছোঁ, গিলাচখনৰ কাৰণে বেছি ভালকৈ দেখা নাযায়। এই গছজোপাতে আছে। এইটো অজগৰটো চাওক, তাত বাৰু ভালকৈ দেখা নাপালে, ইয়াত অজগৰডাল চাওক, কিমান প্ৰকাণ্ড অজগৰ, দুডাল আছে চাওক, কিমান প্ৰকাণ্ড অজগৰ, কিমান ডাঙৰ চাওক। এইটো এটা আৰু এটা এইটো। এইটো এটা অজগৰ।
অজগৰকেইটাহে অলপ স্পষ্টকৈ আপোনালোকক দেখুৱাব পাৰিছোঁ, বাকীকেইটা ইমান ভালকৈ দেখুৱাব পৰা নাই কাৰণ গিলাচখনৰ কাৰণে ইমান স্পষ্ট উঠা নাই। গিলাচখন ক্লিয়াৰ কাৰণে এই সাপ দুটা ধুনীয়াকৈ উঠিছে। এই অজগৰৰ মুখখন চাওক, ইমান প্ৰকাণ্ড মুখ। আৰু আপোনালোকক গোটেই চিৰিয়াখানাটো আজি দেখুৱালোঁ। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুন কোনোবাই যদি চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' বাই বাই।